গুড ইভিনিং গাইজ এতিয়া আজি সোমবাৰ হয় এতিয়া সময় হৈছে সন্ধিয়া 6 বাজিছে সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ ৱেলকাম জনাইছোঁ যিসকলে মোক কালি ভিডিঅ'টো চাইছিলে সেইসকলে দেখিছে মই কালি পিঠাগুড়ি খুন্দি আছিলোঁ পিঠা ভাজিবলৈ তাৰপিছত আৰু ভিডিঅ' কৰা নহ'লে ভিডিঅ' কৰা আছিলে কিন্তু কিছুমান ক্লিপ মিছ হৈ গ'ল সেইকাৰণে ভিডিঅ'টো সেইখিনিতে সামৰিবলগীয়া হ'ল আজিৰ পৰা আকৌ এটা সৰু ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ চাই যাব তেতিয়াহ'লে কালি আৰু আজি মিলাইনো কি পিঠা ভাজিলোঁ কি বনালোঁ সেইখিনিতে আপোনালোকক বেক কেমেৰা কৰি দেখুৱাইছোঁ চাব তেতিয়াহ'লে পিঠা বুলিলে সেইখিনিতে ফ্ৰেণ্ডছ এটা কথা কৈ থওঁ মই পিঠা ইমান ভালকৈ বনাব নাজানো যেন তেনে বনাই থওঁ আৰু পিঠাবিলাক ইমান মিহি বা দীঘল ধুনীয়া নহয়গৈ আৰু ল'ৰা ছোৱালীকেইটাই ভাল পায় আৰু বনালে দেখি ভাল পায় তাহাঁতি বিভিন্ন কিবাকিবি বনাই থাকিলে সিহঁতে কিন্তু খাই ভাল নাপায় কোনোবা টাইমত এটাহে খায় পিঠা বুলিলে দেখুৱাবলৈ লাজেই লাগে ঘৰত সেই জীয়ৰীকালত ঘৰত থাকোঁতে পিঠাৰ কাৰণে এটা লাজেই পাইছিলোঁ এবাৰ ঘৰত কৈছোঁ তেতিয়াহ'লে শুনক এবাৰ ঘৰলৈ আলহী আহিলে বিহুত পিঠা মই বনাইছিলোঁ আলহীক এই চপৰীয়া পিঠাই চাহে দিছোঁ খাবলৈ আৰু লগত কিবাকিবি দিয়া হৈছে আৰু তেতিয়া সেই আলহীয়ে মাতি আনিলে মোক পিঠা কোনে বনাইছিলে আলহী মানে তেখেতৰ আমাৰ ঘৰুৱা আলহী আৰু মাতি আনি পেলাই সুধিলে পিঠা কোনে বনাইছিলে তেতিয়া মই ক'লোঁ মই বনাইছোঁ আলহীয়ে মাতি পেলাই ক'লে বোলে পিঠা বনোৱা মানুহজনী দেখোন দীঘল পাগল পিঠাবিলাক যে ইমান চুটি টুপুকা মই আৰু সাংঘাতিক লাজ পালোঁ আৰু সেইদিনা পিঠা সম্বন্ধে সাংঘাতিক লাজ পালোঁ আৰু ক্লছ কৰা নাৰিকল দুটা মই আনিছিলোঁ মই গুচাই দিছিলোঁ মই কাটি দিছিলোঁ আৰু মায়ে বনাই দিছিলে এয়া চাওক তিলৰ লাডু এয়া চাওক চুজি লাডু আৰু এইটো চাওক খাই মই নিজলৈ বনাইছোঁ ইমান ডাঙৰ খালে আহিব এয়া চাওক পিঠা চপৰীয়া পিঠা এয়াও চপৰীয়া পিঠা এয়া চবতকৈ বেছি কোন আপুনি ক'ব আমাৰ সৰু ল'ৰাটোৱে কৈ আছে মানে এয়াই আৰু দুবিধমান আইটেম বনাব লাগিব ধূপ পিঠা বনাব লাগিব ঠিক আছে আজি আপোনালোক তেতিয়াহ'লে অন্য একো নেদেখুৱাওঁ মই কেইটামান ৰসাল কথাকে কওঁ আপোনালোকে হাঁহি খোৰাক পাব ৰসাল যদি কথাকেইটা সত্য হয় মানে মোৰ দেউতাৰ লগত জড়িত মোৰ দেউতাৰ ঘৰ হৈছে গোলাঘাট জিলাৰ ঢেকিয়াল অঞ্চলত ঢেকিয়াল অঞ্চলটো ঢেকিয়ালৰে এলেংমীয়া নামৰ গাঁৱত হয় মই বিহুত যেতিয়া ঘৰলৈ যাম আপোনালোকক বাৰু সকলো দেখোঁ আমি মোৰ দেউতাই কোঅপাৰেটিভত চাকৰি কৰে কোঅপাৰেটিভ মানে আপোনালোকে চিনি পাই চাগে সমবায় সমিতি দেউতা বহুত ৰসাল মানুহ হয় তো পৰিস্থিতি সাপেক্ষে এতিয়া অলপ আৰু হাঁহি ফূৰ্তিবিলাক কমিছে তথাপিতো যিহেতু এলেংমীয়া গাঁও হয় গাঁৱৰ মানুহবিলাকে সকাম খাবলৈ যায় সকাম খাব লাগেই সপ্তাহত এটা দুটা সকাম থাকেই এতিয়া সকামলৈ যাওঁতে মানে আগৰ কথা আৰু এইটো তেতিয়া মানে মানুহৰ ঘৰত গেছ ধৰক এঘৰমান ঘৰত আছিল আৰু সেই প্ৰথম অনুষ্ঠানৰ কথা এঘৰ দুঘৰ মানুহৰ ঘৰত গেছ লৈছে আকৌ ধনী মানুহৰ ঘৰত লৈছে আৰু তেনেকুৱা এঘৰ মানুহৰ ঘৰলৈকে দেউতাহঁতক সকাম খাবলৈ মাতিলে সকাম মানে অন্য কোনো হয় তেওঁৰ পত্নীগৰাকী বাৰ্থডে হয় মাতিলে আৰু গৃহস্থ মানে সকাম মানে সৰুকৈ আৰু বস্তুটোকে কিবা পাতিছে আৰু এতিয়া গৃহস্থ মানে হেৰি কৰিছে শুকান ৰুটি বনাইছে সেই ভকতকেইজনক খুৱাবলৈ বৰষীয়া শুকান ৰুটি বনাইছে আৰু হেৰি কৰিছে বেঙেনা ভাজি বনাইছে এতিয়া শুকান ৰুটিটো আপোনালোকে জানে শুকানেই এতিয়া গৃহস্থই কৈছে আৰু মোক আৰু এইখিনিতে নাম উল্লেখ কৰা নাই মই মাত্ৰ হাঁহি খোৰাকীৰ কাৰণেহে কৈছোঁ
গৃহস্থই কৈছে আৰু খাওক খাওক গেছত দিয়া ৰুটি। এতিয়া ভকতকেইজনে দেউতাহঁতেতো জানেই আৰু শুকানে গেছত দিয়া বা যিহঁতে দিয়া নহয়। অৱশ্যে আমাৰ ঘৰত তেতিয়া গেছ লোৱাও নাই। তেতিয়া এতিয়া মানে দেউতাই খাই বৈ আহিলে আৰু আহি পেলাই ঘৰত কৈছেহি বোলে সকামত আজি আৰু এনেকুৱা হ'ল নহয়। গৃহস্থই কৈছে আৰু গেছত দিয়া ৰুটি খাওক শুকান ৰুটিয়ে হ'ল। মোক সুধিছে আৰু বোলে গেছত দিয়া ৰুটি শুকান ৰুটি গেছত দিলে কিবা খাবলৈ বেছি ভাল হয় নেকি, সেইটো কিবা বেলেগ বস্তু নেকি? এতিয়া আমাৰ শুনি আৰু সাংঘাতিক হাঁহি উঠিছে আৰু সেই গৃহস্থজনলৈ আৰু পৃথিৱীত বোলো আৰু বুৰ্বক বনাবলৈ আৰু মানুহ নাপালে আৰু সাংঘাতিক হাঁহি উঠিছে আৰু মোৰ সেই কথাটো ভাবিলে, গেছত দিয়া ৰুটিৰ কথাটো ভাবিলে সাংঘাতিক হাঁহি উঠে আৰু আপোনালোকে নিশ্চয় জানেই আৰু গেছ আৰু শুকান ৰুটি গেছত বনোৱাই হওক বা জুইত বনোৱাই হওক আৰু শুকান ৰুটি শুকানেই, নহয় জানো? ঢেকীয়াল অঞ্চলটোৰ বিষয়ে চাগে এতিয়া সকলোৱে শুনিছে। ঢেকীয়াল মানে আমাৰ নীল আকাশৰ যিটো ৰদ, বনহিয়া দৈ যিটো গানটো, ঢেকীয়ালৰ ৰধলা পথাৰত ঢেকীয়ালৰ কলহত, আচলতে ঢেকীয়ালৰ কলহ নে ঢেকীয়ালীয়াৰ কলহ, মই ঢেকীয়ালৰ কলহ সেইটো দেখিছোঁ। কলহটো আজিকালি যে দেখিবলৈ নাইকিয়া। কলহটো ডিঙিটোৱে এহাতমান দীঘল হয়। আগৰ দিনত আমাৰ সেইফালে বহুত গুড়ৰ খেতি কৰা হৈছিলে। তেতিয়া মানুহবিলাকে চাইকেলৰ পিছফালে এনেকুৱা 20টামান কলহ একেলগে জাপি খোজকাঢ়ি লৈ যোৱা দেখিছিলোঁ। মই সেই ঢেকীয়ালৰে জীয়ৰী হয়। সেইফালে গ'লে নিশ্চয় মই সেই ৰধলা পথাৰ, ঢেকীয়াল, সেই জেগাবিলাক নিশ্চয় আপোনালোকক দেখুৱাম। সেইখিনিতে মই আপোনালোকক আৰু এটা ৰসাল কথা কৈছোঁ। সেই শুনিলে মোৰে হাঁহি উঠি থাকে। আমাৰ দেউতাৰ কথাই। আপোনালোকে নিশ্চয় জানে আগৰ দিনত গাঁৱৰ মানুহবিলাকৰ আজিকালিৰ দৰে লেট্ৰিন বাথৰুম নাছিলে। বেছিভাগ গাঁৱৰ মানুহ লেট্ৰিন কৰিবলগীয়া হ'লে ফুটুকানি বা বাহনিলে লৰ মাৰে। আমাৰ দেউতাহঁতো সেইদৰে গৈছিলে। আজিকালি পিছে নাযায়। আজিকালি সকলোৰে ঘৰে ঘৰে লেট্ৰিন বাথৰুম হ'ল পকা পকা। তাৰপিছত কি হ'ল, দেউতা তেনেকৈ আমি যোৱা নাছিলোঁ। আমাৰ লেট্ৰিন আছিলে, আমি ঘৰত তালৈকে যাওঁ। দেউতাহঁতৰ কি হ'ল মানে এনেকৈ ফুটুকানি নেকি সম্ভৱ, লেট্ৰিন কৰি তাতে বহি পেলাই লেট্ৰিন কৰি আছে। সেইটো সম্ভৱ এটা অকণমান মানুহ যোৱা ৰাস্তাৰ পতি আছিল চাগে। তাৰপিছতে সেইপিনেদি সেই ৰাস্তা দি দেউতাই লেট্ৰিন কৰি বহি আছে। পিছত আৰু আহি আমাক কৈছেহি আৰু বহি থাকোঁতে কি হ'ল, সেইপিনেদি এজন বাগানীয়া মানুহ পাৰ হৈ গৈছে। মানুহজন মানে দেউতাৰ চিনাকি হয়। তেতিয়া মানুহজনে দেউতাই লেট্ৰিন কৰি বহি থকা দেখি দেউতাক মাতিছে। দেউতাক কৈছে, ককাই হাগিছ? এনেকৈ কৈছে। তেতিয়া কোৱা শুনি দেউতাই কৈছে, অঁ হাগিছোঁ। তেতিয়া সেই বাগানীয়া মানুহজনে কৈছে, ঠিক আছে ককাই, হাগি থাক। কথাটো শুনিলে মোৰে সাংঘাতিক হাঁহি উঠে। তেতিয়া দেউতাই তথাপিতো সেই মানুহজন তেনেকৈ কৈ পেলাই পাৰ হৈ গৈছে। দেউতা এনেকুৱা মানুহ, দেউতাই কৈছে দেউতা উঠি দিয়া নাই। আমি হোৱাহেঁতেন বাৰু কি কৰিলোহেঁতেন, আমিতো পিছলৈ নোচোৱাকৈ একেবাৰে দৌৰ দিলোঁহেঁতেন। এতিয়া দেউতাই আহি পেলাই ঘৰত আৰু আমাক কৈছেহি বোলে আজি এনেকুৱা হ'ল নহয়। আমাৰ শুনি মানে এনেকুৱা হাঁহি উঠিছে নহয়, বাগৰি হাঁহিছোঁ আৰু সেই আজিলৈকে মোৰ সেই কথাটো মনত পৰিলে হাঁহিয়ে উঠি থাকে, সাংঘাতিক হাঁহি উঠে। ঠিক আছে ফ্ৰেণ্ডছ, আজিলৈ ইমানতে ভিডিঅ'টো সামৰিলোঁ। নহ'লে ভিডিঅ'টো দীঘলীয়া হৈ যাব, আপোনালোকে আমনিও পাব পাৰে। এনেকুৱা বহুত ৰসাল কথা আছে, প্ৰত্যেকৰে জীৱনতে আছে। আমি এইবোৰ পিছৰ ভিডিঅ'ত পিছে পৰে পাতিম বাৰু। আজিলৈ তেতিয়াহ'লে আহিছোঁ। ভিডিঅ'টো ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব। ভাল হ'লেও কমেণ্ট কৰিব, বেয়া হ'লেও কমেণ্ট কৰিব। ঠিক আছে, পিছৰ ভিডিঅ'ত তেতিয়াহ'লে লগ পাম।